এখন বিশেষ পূজা মণ্ডপ, যিখন পূজা মণ্ডপ আপুনি দেখিলে হয়তো এবাৰ হ'লেও থমকি ৰ'ব। ব্যতিক্ৰমৰ সাংবাদিক বিজয় শংকৰে বিচাৰি উলিয়াইছে এই পূজা মণ্ডপটো। গ্ৰন্থাগাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই দুৰ্গা পূজাৰ মণ্ডপটো। 15,000 পৰা 20,000 গ্ৰন্থৰে পুথিভঁৰালৰ আৰ্হিৰে সজোৱা হৈছে পূজা মণ্ডপটো। অসমীয়া সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰি তুলিবৰ বাবে ক্ষুদ্ৰতম প্ৰয়াস এয়া। প্ৰায় 15 লাখ টকাৰ বাজেটেৰে নিৰ্মাণ কৰা হৈছে এই পূজা মণ্ডপটি। কলকাতাৰ পৰা অহা 12জন মৃৎশিল্পী আৰু শ্ৰমিকে প্ৰায় এটা মাহ ধৰি নিৰ্মাণ কৰিছে এই পুথিভঁৰালৰ আৰ্হিত সজোৱা পূজা মণ্ডপটো। মণ্ডপটো চাবলৈ আপুনি যাব লাগিব দুলীয়াজানলৈ। দুলীয়াজান যুৱ সংঘৰ দ্বাৰা আয়োজিত জয়ানগৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপটিত এই বিশেষ আকৰ্ষণ, যিয়ে পূজাৰ আনন্দ উল্লাসৰ মাজতো নতুন প্ৰজন্মৰ মাজত অধ্যয়নৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পৰা এটা পৰিৱেশৰ সৃষ্টি কৰিছে দুলীয়াজান যুৱ সংঘই। গ্ৰন্থৰে পুথিভঁৰালৰ আৰ্হিত সজোৱা হৈছে জয়ানগৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মণ্ডপটি। অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ সৃষ্টিৰাজিৰ প্ৰতিফলন ঘটাই নিৰ্মাণ কৰা হৈছে মণ্ডপটো। অসমীয়া সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰি তুলিবৰ বাবে এই প্ৰয়াস উদ্যোক্তাসকলৰ। অসমীয়া ভাষা সাহিত্যৰ প্ৰতিজন মহান মনীষীৰ সৃষ্টি এই পূজা মণ্ডপত উপস্থাপন কৰা হৈছে। লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ মামণি ৰয়ছম গোস্বামী, ডক্টৰ হীৰেণ ভট্টাচাৰ্য, কবি নীলমণি ফুকন, ৰীতা চৌধুৰীকে ধৰি ৰাজ্যৰ সকলো অসমীয়া সাহিত্যৰ কাণ্ডাৰীসকলৰ প্ৰায় 20,000 গ্ৰন্থৰে নিৰ্মাণ কৰা হৈছে এই মণ্ডপটো। উঠি অহা প্ৰজন্মক আৰু ৰাইজক অসমীয়া গ্ৰন্থসমূহৰ সৈতে পুনৰ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বাহিৰে ভিতৰে গ্ৰন্থৰে সজোৱা এই পূজা মণ্ডপটি সফল হ'ব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।